তুমি না বুঝু গাইছ মত 10টা মান সেই গলো কি কইছিলি তুইতে চালি ই কইছি গাইছ কবাত ঘুমাইছো দা রাস্তা চিন না পাও কি হবে বলো ওয়েলকাম টু আমি ইউটিউব চ্যানেল লেখা সাকরাত দা বলো কাজ আমি ভিডিও আরম্ভ করো কবাত গেলি এর আগে মুতবা লাগে লাগলে দেখো আজ যেহেতু বতরটা অলপ ঠান্ডা আমি যাই আছো আপনার নলবাৰী মেডিকেল কলেজত আপোনালোক ভিতৰৰ ফালে দেখাম বুলি কৈছিলো দেখা নাই যেহেতু আজি কতো যাবা খোজাও নাই আৰু যাও নাই সেইকাৰণে আমি আজি তিনে ভাবলো নলবাৰী মেডিকেল কলেজত ভিতৰত অলপ চাও বলক ৰাইট ষ্টাৰ্ট হৈ গেল আজি নলবাৰী মেডিকেল কলেজ আমি যাই আছো বলো মানুহ পাইছো গাইজ বৰষুণ দিছে মানুহ ৰখে দোকানত টিঙৰ তলত আমাৰ ইয়াতে ৰছে বুকলা কাষত বৰষুণ নাপায় বোলে গাইজ দিন Finally, मैं इवल नलबारी मेडिकल कॉलेज काजल भीतर देख चाও কিন্তু চিনি না পড়া হরাব পারে গাইস কবাত ঘুমাইছো দা রাস্তা চিন না পাও কি হবে বলো আর গাইস যাই এসো রাস্তা চিন না পাও কি করা যাবে গাইস আর গাইস এফলে একজন এক্সারসাইজ আছে এটা এক্সারসাইজ ভাই এক্সারসাইজ করলে গাইস বনছি দা বেয়া বনাইছি আৰু গাইছ এবাগে কাম কমপ্লিট হোৱাই নাই এইগিলা কাম চলি আছে আৰু গাইছ আমি অলপ ওপৰত দেখি যাওঁ আহিছোঁ গাইছ ওপৰলৈ ৰাস্তা হ'লে চিন্তা পাবা গাইছ বৰষুণ ওপৰত দেখি যাওঁ গাইছ বনাইছি দা সৰু হয় আৰু গাইছ আমি আগলৈ যাওঁ বলক কেমেৰামান গাইছ এই তলত দেখি কাম চলি আছে বা গাইছ এখানো বনাইছি দেখা বাপৰে মোটামুটি 40-50 বিঘামান মাটি বেছি হ'ব এই বাইহঁতে কাম কৰি আছে বৰষুণটো নেৰে গাইছ তো গাইছ তলত দেখি দেখা পাইছ একদম ওপৰত যাম তাৰ লগ পাই আছো গাইছ ওপৰত দেখি না কিমান চিৰি আছে এটা ফিৰ হৈ নেকি আৰু গাইছ কিবা খাবাই লাগছিল এই ঘৰ ভাত খা নাই গাইছ খাব লাগছিল মই খালি জুই লাগি যায় হাত ধৰি পইচা দিব আৰু গাইছে দাদাহঁতক দেখছি না কি ৰিক্সত কাম কৰি আছে ধেমালি নহয় দে গাইছ এই তলত ধৰি চাকচোন এই চাক বা গাইছ ধেমালি নহয় দেখ বাপৰে বাপ বহুত কষ্ট কৰে গাইছ এই দেখছি নে তলাখান সেই তলাখানৰ পাইছোঁ এতিয়া গেলি ওপৰত যাই পা নাই অৱস্থা বেয়া আৰু ইয়াৰ কেলছিয়াম নহয় গৈছি এইটো পিছত খাই পাইছি কি হ'ব ইয়াৰ লগতো গাইছা আৰু গাইছ ফাইনেলি আমি আহি পদে একদম টপ লেভেল মানে গম পাইছি নে একদম ওপৰত আৰু ইয়াৰ ওপৰত নাই আছে কিন্তু যাৱাৰ প্ৰভিজনটো নাই বলক আমি অলপ চাওঁ কাৰণ তাতে বৰষুণ দি আছে ভিডিঅ' বনোৱা সম্ভৱ নহয়
আৰু মই ভিডিঅ' কেমেৰা উঠাবই নাপাওঁ সেই ই ওপৰতে পৰে यार यार लड़का ना राज गाइस की करा था यार यार की करा था गाइस की चलोर वो नरवा जाबा क्या नोरा बाप वो 40 টা মান থিব কৈছে গাইস अरे क्या करना था কেদারনাথ গাইস मोहल्ला এগলাহান ওপেনিং কৰাই নে ইয়াৰ কাম চলি আছে গাইস মেডিকেল অফত চকদৰ কাৰণে কিবা বিভিন্ন ধৰণৰ মানে ইলা নাল মাৰি আনি দিছি গাইস ইউজ কৰতে গেলে ইলা ইউজ কৰি জানি যে মেডিকেল গোটা কমপ্লিট হ'ব যে ইউজ কৰি গাইস আনি থৈ দিছি আৰু কি আছে দেখাব লকচোন ফাইনালি ইবেকা ৰাস্তাটো বেছি বেছি হয় কোন ৰাস্তা বেছি বেলি এটা তল বা পাও না পাও ইনে না হুজু গাইস মত 10 টা মান চেৰি গলো কি কৈছিল লিফটতে চালু হৈছে ই কৈছিল ফাইনালি ৰাস্তাটো বেছি বেছি আমি যাই থাকো আমি প্ৰায় এইটো কমপ্লিট কৰিলোঁ চাই গোটাই দেখাব নোৱাৰি আছোঁ ভিডিঅ' ক্লিপত ধেমালি নহয় মোটামুটি 10-12 দিন দেখালোঁ শেষ নহ'ব হয় না গাইছ তেও গাইছে দেখিনে আপোনাৰ সেই মাখা আছে সম্ভৱ নহয় দেখা গাইছ ধেমালি নহয় গাইছ আৰু মোৰ পিছফালে গাইছ পজিচাৰ আছে দেখিছিনে গাইছ দেখিছিনে এইগিলান বন্ধ কৰিছে গাইছ কিনি ইঞ্চি গিলা কিনি ইঞ্চি নাই দে গাইছে মোৰ কাষত কুকুৰ টাইম লাগিছে কেনে এনে দেখোন নহয় গাইছে এই কুকুৰ গাইছ কুকুৰটো গাইছ বঢ়িয়া বনাইছে দেখ নলবাৰী মেডিকেল কলেজ গাইস এখানে রাইড নিম বলি ভাবছো এখানে আমার বদ্ধতার আছেন গাইস গাড়িন ভালো আছে গাইস উছরে আমি কিন মন্ডর মাল কিন্তু ভালো আছে গাইস মেরহান্দি পার দেখালো আপনারা ওইটা আমি যাই বলো আৰু গাইস ভিডিও যে এখানে আছিল যদি ভিডিও ভাল পাইছে লাইক কমেন্ট শেয়ার কৰি দিব আৰু যদি চ্যানেলটো নতুনকৈ সাবস্ক্রাইব কৰক ধন্যবাদ জয় অসম গাইস